নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ গ্ৰেড 4 পোষ্ট মুকলি হৈছে। ইয়াতে দৰমহা নিৰীক্ষক ৰাখিছে 12,000 পৰা 52,000 লৈকে আৰু গ্ৰেড পে ৰাখিছে 3,900 টকা। আৰু এই গ্ৰেড 4 পোষ্টবিলাক ক'ত মুকলি হৈছে আৰু কিমান পোষ্ট আছে সকলোবিলাক এই ভিডিঅ'টোৰ সহায়ত আপোনালোকক জনাই দিয়া হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লগৰ বন্ধু বান্ধৱীসকলক যিসকলে গ্ৰেড 4 পোষ্টত 8 পাছ কৰি এপ্লাই কৰিব বিচাৰিছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা চাওক, জিলা ও সত্ৰ ন্যায়াধীশ কাৰ্যালয় যোৰহাটৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। ইয়াতে লিখিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট ইন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিলিং আপ ভেকেন্স পোষ্ট পিয়ন ইন কোৰ্ট এণ্ড অফিচ অফ চিভিল যোৰহাট। ইয়াতে চাওক আপোনালোকে পিয়নৰ পোষ্ট মুকলি কৰিছে দুটা। ইয়াতে কেটেগৰী আনৰিজাৰ্ভড আছে, দুটা পোষ্ট আছে। আৰু ইয়াতে আপোনালোকৰ চেলাৰী নিৰীক্ষক ৰাখিছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু আপোনালোকে এই পোষ্টখিনিত যদিহে এপ্লাই কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। আৰু চাওক, ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ক্লাছ 8 পাছৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চাওক পোষ্টখিনি আছে আপোনালোকৰ আনৰিজাৰ্ভডে দুটা পোষ্ট আছে। এই দুটা পোষ্টত যদিহে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰিছে ইয়াত কোনো ধৰণৰ এপ্লাই ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কেটেগৰী ৱাইজ আপোনালোকৰ এজটো দি দিছে। চাওক, আনৰিজাৰ্ভড কেণ্ডিডেটসকলে ইয়াতে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC সকলে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব, মানে 43 বছৰলৈকে OBC সকলে MOBC সকলে পাব। আৰু SC সকলে 45 বছৰ, STP আৰু STHৰ হিলছ এৰিয়াৰ কেণ্ডিডেটখিনিয়ে 45 বছৰলৈকে পাৰিব আৰু PWD কেণ্ডিডেটখিনিয়ে 50 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। চাওক, ইয়াতে পোষ্টৰ সংখ্যা যথেষ্ট কম, দুটা পোষ্ট আছে মাত্ৰ। কিন্তু আপোনালোকে দুটা পোষ্ট যদিও আওকাণ নকৰিব, যদিহে আপোনালোকে এইদৰে সকলোৱে আওকাণ কৰি থাকে তেতিয়া পোষ্টৰ কেণ্ডিডেটৰ সংখ্যা কমি যাব পাৰে। তো সেইটো কাৰণে আপোনালোকে পাৰিলে এপ্লাই কৰি থ'ব। তো ইয়াতে এপ্লাই কৰিবলৈ প্ৰচেছটো ইয়াতে কৈ দিয়া হৈছে। চাওক আপোনালোকে ইয়াতে এপ্লিকেশ্যন উইথ চেল্ফ এটেষ্ট কপিজ অল, মানে আপোনালোকে যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্ট আছে গোটেই ডকুমেণ্টখিনি আপোনালোকে জেৰক্স কৰিব। জেৰক্স কৰি আপোনালোকে এজ প্ৰুফৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কিবা আছে আপোনালোকৰ, ধৰক কম্পিউটাৰ ডিপ্ল'মা হওক বা আপুনি ক'ৰবাত ডাটা এণ্ট্ৰি কিবা অফিচত যদি কাম কৰিছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেতিয়া আপোনালোকে ইয়াতে দিব পাৰে। আৰু 3 কপি ইয়াতে ৰিচেণ্ট চাইজ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে দিবলৈ কৈছে। তো আপোনালোকে এই গোটেই বস্তুখিনি এটা এনভেলপত ভৰাই আপোনালোকে ইয়াতে যিটো যোৰহাটৰ যিটো ডিষ্ট্ৰিক্ট ছিজন অফিচ আছে আপোনালোকৰ যোৰহাটত আছে, এই অফিচত আপোনালোকে গৈ জমা দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখনত ফিল আপ কৰোঁতে আপোনালোকে যিটো ফোন নাম্বাৰ দিব, ফোন নাম্বাৰটো সক্ৰিয় এটা ফোন নাম্বাৰ দিব যাতে আপোনালোকক কণ্টেক্ট কৰিলে আপোনালোকে ফোনটো আপোনালোকে ধৰিব পাৰে। ইয়াতে লিখি দিছে। তো আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 23/5/2025। আপোনালোকে মে' 23 তাৰিখলৈকে ইয়াৰে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো আপোনালোকে ইয়াতে চাওক কেনেধৰণে আপোনালোকৰ চিলেকশ্যন এপ্লাই কৰাৰ পাছতে প্ৰথমে ইয়াতে ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। আৰু ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ 30 মাৰ্কৰ থাকিব। আৰু ইয়াতে 1 ঘণ্টা 15 মিনিট সময়ত আপোনালোকে ৰিটেন এক্সামিনেশ্যন কমপ্লিট কৰিব লাগিব। আৰু এক্সাম যিসকলে কোৱালিফাই কৰে তেওঁলোকৰ এটা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। ভাইভা টেষ্টটো 20 নম্বৰ থাকিব। আৰু ভাইভা টেষ্টটো হৈ যোৱাৰ পাছত এখন শ্বৰ্ট লিষ্ট মৰা হ'ব। আৰু শ্বৰ্ট লিষ্টত যিসকলে কোৱালিফাই কৰিছে তেওঁলোকৰ নাম ঘোষণা কৰা হ'ব। আৰু যি চাকৰি পায় তেওঁলোকৰ নাম আচলতে ঘোষণা কৰা হ'ব সেইখন লিষ্টতে। আৰু আপোনালোকে যদি সেই গোটেইকেইটা কোৱালিফাই কৰে তেতিয়া আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াতে তেওঁলোকে ৰিটাৰ্ণৰ চিলেবাছখন দিছে। ইয়াতে ৰিটাৰ্ণ কি বিষয়ৰ পৰা আহিব চাওক, জেনেৰেল নলেজৰ পৰা আহিব, ৰিজনিঙৰ পৰা আহিব, এৰিথমেটিকৰ পৰা আহিব, কম্প'জিশ্যন, জেনেৰেল নলেজ অফ আছামিজ এণ্ড ইংলিছ লেংগুৱেজ, এইকেইটা বিষয়ৰ ওপৰত আপোনালোকে পঢ়িলে ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰিব পাৰিব। তো আপোনালোকে যদিহে এপ্লাই কৰে ভালদৰে এইকেইটা টপিকৰ ওপৰত চাব আৰু অতি কম দিনৰ ভিতৰতে এপ্লাই শেষ হৈ যাব। 3-4 দিন সময় এপ্লাইৰ কাৰণে দিছে। তো এক্সামটো হয়তো ইয়াৰে অতি সোনকালে হ'ব। যদিহে এইটো এটা সৰু ইনফৰ্মেশ্যন, যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদিহে কিবা বুজি নাপালে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদিহে আপুনি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেতিয়া ৰেগুলাৰ জব আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু গ্ৰেড 4 পোষ্টবিলাকত যদিহে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেতিয়া গ্ৰেড 4 ন'টিছবিলাক অতি সোনকালে আৰু প্ৰথম আমাৰ চেনেলতে আপোনালোকে লাভ কৰিব। তো চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।